নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এই ৰেণ্ডম ফেক্ট সিৰিজৰ পাৰ্ট 1 ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখিছে। আপোনালোক সকলোকে জনাব পাই সুখী হৈছোঁ যে আজিৰ এই পাৰ্ট 1 ভিডিঅ'টোৰ পৰা ধৰি অনাগত প্ৰত্যেকটো ভিডিঅ'ৰ বাবে আমি বহুবোৰ আশ্চৰ্যকৰ আৰু ৰোচক তথ্য যোগাবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিশ্বাস যে আমাৰ এই ভিডিঅ'বোৰে আপোনালোকৰ কৌতূহলী মনবোৰক পৰিতৃপ্তি জগাব পাৰিব আৰু এই পৰিতৃপ্তি যোগান ধৰাটোৱেই হ'ল আমাৰ এই চেনেলৰ উদ্দেশ্য আৰু কৰ্তব্য। গতিকে পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো ফেচিনেটিং তথ্যলৈ আগবাঢ়ো আহক। বন্ধুসকল, ধৰক আপোনালোকৰ খুব ভাগৰ লাগিছে আৰু যাৰ বাবে আপোনালোকৰ টোপনিৰ প্ৰয়োজন হৈছে, কিন্তু সেই একেটা সময়তে আপুনি এটা বৰ গুৰুত্বপূৰ্ণ বাতৰি বা অন্য কিবা এটা বিশেষ কথাত মন দিবলগীয়াও আছে। তেনে ক্ষেত্ৰত আমি বেছিভাগ মানুহেই ভাগৰ আৰু ক্লান্তিৰ বশৱৰ্তী হৈ টোপনিকে অগ্ৰাধিকাৰ দিম, নহ'লে খুব ধৈৰ্য আৰু কষ্ট সহকাৰে সেই বাতৰিটো বা সেই বিশেষ কথাটোত গুৰুত্ব দিম। অৰ্থাৎ দুটাৰ ভিতৰত যিকোনো এটাহে আমি একেটা সময়তে কৰিব পাৰিম। কিন্তু এবাৰ ভাবকচোন যে আমি সেই বাতৰি চোৱা কামটো মগজুৰ আধা অংশৰে কৰি সেই একেটা সময়তে কামটো আধা টোপনি মাৰিব পাৰিলোহেঁতেন। মানুহৰ পক্ষে জানো সেইটো কেতিয়াবা সম্ভৱ হ'ব? কেতিয়াও নহয়, হয়নে বন্ধুসকল? কিন্তু বন্ধুসকল, এইখন পৃথিৱীতে এনেকুৱা এটা প্ৰাণী আছে যি একেটা সময়তে মগজুৰ আধা অংশৰে টোপনিও মাৰিব পাৰে আৰু আনটো আধা অংশ জগাইও ৰাখিব পাৰে। আৰু সেই প্ৰাণীটো আন কোনো নহয়, আপোনালোক সকলোৰে পৰিচিত ডলফিন। হয় বন্ধুসকল, ডলফিনে একেটা সময়তে মগজুৰ আধা অংশৰে টোপনিও মাৰিব পাৰে আৰু আধা অংশ সেই একেটা সময়তে জগাইও ৰাখিব পাৰে। এইখিনি সময়ত ডলফিনৰ এটা চকু মুঠ খাই থাকে আৰু আনটো খোল খাই থাকে। এতিয়া আগবাঢ়ো দ্বিতীয়টো বিস্ময় তথ্যলৈ। বন্ধুসকল, আপোনালোকে বাৰু মোক কওকচোন যে আটাইতকৈ বেছি দিন পানী নোখোৱাকৈ জীয়াই থকা জীৱটোৰ নাম কি? বেছিভাগৰে উত্তৰ হ'ব উট। কিন্তু আপোনালোকে ভবা উত্তৰটো শুদ্ধ নহয় বন্ধুসকল। আটাইতকৈ বেছি দিন পানী নোখোৱাকৈ জীয়াই থকা প্ৰাণীটো আপোনালোকে ভবাৰ দৰে উট নহয়, সেইটো আচলতে নিগনিহে। নিগনিয়ে উটতকৈ দীৰ্ঘদিন ধৰি পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে। এতিয়া আগবাঢ়ো তৃতীয়টো আচৰিত তথ্যলৈ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে পখিলাবোৰৰ হাজাৰ হাজাৰ লেন্সেৰে গঠিত দুটা যৌগিক চকু থকাৰ পিছতো পখিলাই বেছিভাগ ৰঙেই চকুৰে মনিব নোৱাৰে। পখিলাৰ চকুৰ এই লেন্সবোৰ কেৱল ৰঙা, হালধীয়া আৰু সেউজীয়া ৰংহে দেখিব পৰাকৈ গঠিত। প্ৰকৃতিৰ কি যে বিচিত্ৰ ৰূপ, নহয়নে বন্ধুসকল? এতিয়া আগবাঢ়ো চতুৰ্থটো আচৰিত তথ্যলৈ। বন্ধুসকল, আপোনালোকে বাৰু পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম জানেনে? যদি জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাওক, আৰু নাজানিলে আমাৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম হ'ল হাইপেৰিয়ান। ইয়াৰ সৰ্বমুঠ উচ্চতা 380 ফুট। এইডাল গছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত থকা ৰেডউড নেশ্যনেল পাৰ্কত অৱস্থিত। ইয়াক ষ্ট্ৰেটোস্ফিয়াৰ জিয়ান্ট বুলিও অন্য এটা নামেৰে জনা যায়। এতিয়া বন্ধুসকল, সময় হৈছে যোৱাটো ট্ৰেইলাৰ ভিডিঅ'ৰ প্ৰথমটো ফেক্টছৰ ৰহস্য ভেদ কৰাৰ সময়। আৰু সেই ৰহস্যটো আছিল যে যদি প্ৰত্যেকটো মিছা মাছেই জন্ম হওঁতে মতা অৰ্থাৎ মেল হৈ জন্ম হয়, তেন্তে মিছা মাছৰ বংশবৃদ্ধি আজিলৈ হৈ আছে কেনেকৈ? বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে মিছা মাছ যেতিয়া ডাঙৰ হৈ হৈ প্ৰাপ্তবয়স্ক অৱস্থালৈ আহি থাকে, তেতিয়া মিছা মাছটো মাইকী অৰ্থাৎ ফিমেললৈ ৰূপান্তৰিত হৈ থাকে আৰু পূৰ্ণ প্ৰাপ্তবয়স্ক অৱস্থাত সেই মতা মিছা মাছটো সম্পূৰ্ণৰূপে মাইকী মিছা মাছলৈ ৰূপান্তৰিত হয় আৰু বিনা প্ৰজনন প্ৰক্ৰিয়াৰে প্ৰাকৃতিকভাৱে মিছা মাছৰ বংশবৃদ্ধি চলি থাকে। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। অহাটো পাৰ্ট 2 ভিডিঅ'ত 4টা নতুন বিস্ময় তথ্য আৰু এটা ৰহস্যভেদেৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।